হেল্ল' এভৰিৱান, মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই বনাবলৈ ওলাইছোঁ আজি ব্ৰেড পিজ্জা। বলকচোন চাওঁ মইনো কেনেকৈ ব্ৰেড পিজ্জা বনাওঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ব্ৰেড পিজ্জা বনাবলৈ মই দুটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, বিলাহী দুটাও সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা কেপচিকামো সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই প্ৰথমতে গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া অলপ দি দিম জোখমতে নিমখ দি গোটেইখিনি ভালদৰে লৰাই ল'ম। আমাৰ এইখিনি পূৰা ৰেডি হৈ গ'ল। এতিয়া মই এখন ট্ৰে লৈছোঁ। ট্ৰেখনত মই তেল ব্ৰাছ কৰি ল'ম। এতিয়া মই ব্ৰেডকেইখন দি ল'ম। গোটেইখন ব্ৰেডত মই প্ৰথমতে চচ সানি ল'ম। গোটেইখন ব্ৰেডতে মই ধুনীয়াকৈ চচ সানি ল'লোঁ। এতিয়া মই কাটি থোৱা ভেজিটেবলখিনি তাতে দি দিম ব্ৰেডত। এতিয়া মই এপেকেট লেইছ লৈছোঁ। লেইছ পেকেট মই গুড়া কৰি ল'ম চিজখিনি। এতিয়া মই দি দিম। অলপ অলপ দি দিব গোটেইখন ব্ৰেডত। এতিয়া আৰু দি দিম মই চিজ মই আগতে ৰুকি থৈ দিছিলোঁ। এতিয়া মই গোটেইখিনি চিজ ওপৰত দি দিম ব্ৰেডৰ ওপৰত। গোটেইখিনি চিজ আমাৰ দিয়া হৈ গ'ল। এতিয়া মই 10 মিনিটৰ কাৰণে অভেনটো প্ৰিহিট কৰি লৈছিলোঁ 180 ডিগ্ৰীত। এতিয়া মই ব্ৰেডখিনি সোমাই 20 মিনিটৰ কাৰণে দি দিম। 20 মিনিটৰ পিছত আমাৰ ব্ৰেড পিজ্জা ৰেডি হৈ গ'ল। যদি মোৰ আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।